হে গাইজ, কি খবৰ? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই নিজ হাতে কৰা কেইখনমান মেখেলা। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এখন দেখাইছোঁ। এইখন আপোনাৰ দুপহীয়া ফুলৰ হয়। ইয়াত তলত এনেকৈ দুপাহ দি এনেকৈ কৰি দিছোঁ আৰু ওপৰত আপোনাৰ এপাহকৈ ইয়াৰ হাফটো ইয়াৰ ওপৰত কৰি দিছোঁ। ইয়াত মণি লগাই দিয়া আছে, ব্লু কালাৰ, ৰেড কালাৰ, পাতটো গ্ৰীণ কালাৰ দিছোঁ। মণি এইটো পিংক কালাৰ, গ্ৰীণ কালাৰ আছে। এইখন মেখেলাখন হৈছে ডালি ৰঙৰ মেখেলাত কৰা হৈছে ফুলটো। এইখন হৈছে মুগা ৰঙৰ মেখেলাত ৰিবন কৰা হৈছে। ৰিবন কৰি এইটো আপোনাৰ ডিজাইন দি চেইন চিলাই কৰি দিয়া হৈছে। ৰিবনটো মাজত এনেকৈ পাথৰ লগাই দিয়া হৈছে। তাৰপৰা ইয়াৰ ওপৰত ইয়াৰ দুলাইন দিছোঁ, চেইন চিলাই কৰা মাজত ৰিবন থকা এইটো দুলাইন দিছোঁ আৰু ওপৰত ৰিবনৰ কালাৰ দুটা দি এনেকৈ এপাহকৈ কৰি দিছোঁ। ইয়াত মাজত বগা দিছোঁ, গুলপীয়া আৰু এইটো সেউজীয়া দি বগা কৰি দিছোঁ। মানে ইয়াৰ মাজত যিটো আছে, এই মাজত থকাটো এই নেক্সট পাহৰ ছাইডত কৰি দিছোঁ আৰু এপাহ তেনেকৈ আৰু এপাহ ইয়াত আছে হালধীয়া আৰু বগা আৰু এইটো ৰেড কালাৰ হয়। ৰেড কালাৰত ছাইডৰ যিটো চেইন চিলাই কৰিছোঁ, ইয়াৰ দুভাগকৈ কৰিছোঁ, কালাৰটো দুভাগ কৰি এটা ছাইডে কৰিছোঁ ব্লু কালাৰ আৰু এটা ছাইডে কৰিছোঁ ব্লেক কালাৰ আৰু তেনেকৈ এইটো য়েল্ল' কালাৰ কৰিছোঁ। এই ছাইডত আছে ব্লু কালাৰ আৰু এইটো ছাইডত আছে অৰেঞ্জ কালাৰ। এবাৰ সম্পূৰ্ণকৈ মেখেলাখন দেখাই দিছোঁ। এইবাৰ আছে পাতলা অৰেঞ্জ কালাৰটো মেখেলাখন। এইটো আপোনাৰ ৰাউণ্ড টাইপৰ ফুলটো। এইটো তলৰটো ডাঙৰ কৰিছোঁ, ডাঙৰ কৰি দি ওপৰত সৰু কৰিছোঁ। এইটো লতা, এইটো পাতৰ ডিজাইন কৰিছোঁ উল্টাকৈ আৰু আপোনাৰ ওপৰতো সেই ঠিক তেনেকৈ তলত এনেকৈ দুপাহ দি ওপৰত ইয়াৰ আধাটো ওপৰটো সৰু পাহৰ এপাহ ইয়াত কৰি দিছোঁ আৰু এইটো হৈছে চেইন চিলাই আধা কৰি দিছোঁ আৰু এইটো পাতটো ভৰ্তি চিলাই, এইটো মাজত পাথৰ দিয়া আছে আৰু এপাহ ৰঙা কৰিছোঁ ঠিক তেনেকৈ। ইয়াত ৰঙা কৰি দুপাহ কালাৰ একে দিছোঁ, এপাহতো একে, এপাহত এইটো দুটা একে মিলাই দিছোঁ, এইটো বেলেগ দিছোঁ আৰু এই দুটা একে মিলাই এইটো বেলেগ দিছোঁ। এনেকৈ ওপৰতো তলত এইপাহত যেনেকৈ ৰঙা দি এনেকৈ কৰি দিছোঁ, ওপৰতো ঠিক তেনেকৈ ওপৰতো মিলাই। এই ওপৰটোত কিন্তু ইয়াৰ তলৰ পাতটোত তলৰ ফুলপাহৰ এই পাতটোত ক্ৰীম কালাৰ আছিলে আৰু এই ৰেড কালাৰটো ফুলকিপাহ আছিলে। তেনেকৈ ফুলকিপাহৰ ঠাইত ইয়াত পাতৰ ডিজাইনটো দি দিছোঁ আৰু ফুলপাহত এই তলৰ পাহত যিটো কালাৰ আছিলে সেইটো দি দিছোঁ ফুলপাহত আৰু ঠিক তেনেকৈ এইটো গল্ডেন কালাৰ কৰিছোঁ। এইটো গল্ডেন কালাৰ আৰু পাতটো গ্ৰীণ, এইটো ব্লেক কালাৰ কৰিছোঁ আৰু এইটো ঠিক তেনেকৈ ফুলটো ব্লেক কালাৰ আৰু পাতটো গ্ৰীণ কালাৰ। মেখেলাখন সম্পূৰ্ণকৈ দেখাই দিছোঁ।
লৈছোঁ। এইখন মেখেলাখনৰ কালাৰটো হৈছে এইটো ক্ৰীম কালাৰ। মই দুবাৰমান পিন্ধিলোঁ পিছে মেখেলাখন, তথাপিও দেখাইছোঁ। এইটো ইয়াৰ তলৰ এনেকৈ ৰাউণ্ড কৰি দিয়া আছে, মানে ৰাউণ্ডটোৰ হাফটো, কাৰণ ইয়াত এই ফুলটোত ৰাউণ্ড আছে যে, সেইকাৰণে এই তলৰ পাৰিটো ৰাউণ্ড হাফ কৰি দিছোঁ। এই ৰাউণ্ড হাফটো আপোনাৰ চেঞ্চিলে আধাটো কৰি দিয়া হৈছে। ইয়াৰ ফুল দিছোঁ, তৰা ফুলটো ইয়াত এপাহ দিছোঁ, তাৰপৰা এইটোত এৰি আকৌ ইয়াত এপাহ দিছোঁ ব্লু কালাৰ, আকৌ এইটোত এৰি আকৌ ইয়াত পিংক কালাৰ দিছোঁ, আৰু এইটোত এৰি ইয়াত গ্ৰীণ কালাৰটো দিছোঁ। ঠিক তেনেকৈ ইয়াত ৰাউণ্ড কৰি ইয়াত এপাহকৈ দি দিয়া নাই, মানে চিম্পলকৈ এপাহ নাই দিয়া, ইয়াত এপাহ দি ইয়াত ভিতৰত এনেকৈ কৰি ৰাউণ্ড এটা দি আকৌ ইয়াত ৰাউণ্ড এটা দিছোঁ। এইটো দুলাইন কৰা আছে এনেকুৱা নিচিনাকৈ, এইটো লাইন আৰু এইটো লাইন। ইয়াত দিছোঁ আপোনাৰ ইয়াত গ্ৰীণ কালাৰ, অৰেঞ্জ, ব্লেক, ঠিক তেনেকৈ ইয়াৰ লগত মিলাই ওপৰটো দিছোঁ গ্ৰীণ কালাৰ, অৰেঞ্জ কালাৰ, ব্লেক কালাৰ, আৰু এইটোত দিলোঁ ৰেড কালাৰ, এই তলৰ ফুলপাহৰ লগত মিলাই ৰেড কালাৰ দিছোঁ। এইটোত ব্লু দিয়া আছে আৰু এইটোত গ্ৰীণ, আৰু ওপৰটোত আছে পিংক কালাৰ, ব্লু কালাৰ, গ্ৰীণ কালাৰ, ঠিক তেনেকৈ এইটোৰ লগত এইটো মিলাইছোঁ। এইটো তিনিপাহ সম্পূৰ্ণ মিলি গ'ল, আৰু এইফালে এদুপাহ মিলি গ'ল, আৰু এইটো ৰেড কালাৰ। আপোনালোকে নিজৰ ডিজাইন মতে কৰিব পাৰে। মেখেলাখন সম্পূৰ্ণকৈ দেখাই দিছোঁ। আচলতে মই মেখেলাখন দুবাৰমান পিন্ধিলোঁ, সেইকাৰণে অলপ কোচমোচ খাই আছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু কোনখন মেখেলা ভাল লাগিছে জনাবচোন। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকৰ সহায় সহযোগিতা পালে আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।